এই কাহিনী হয় এনে দুজন ককাইক ভাইকৰ যি পেছাত একোজন ডক্টৰ আছিল কিন্তু সিহঁতে এই পেছাক ব্যৱহাৰ কৰিছিল সৎ কামৰ হলনি অসৎ কামত সিহঁতে কি অসৎ কামত জড়িত হৈ পৰিছিল জানিবলৈ হলে ভিডিঅটো শেষলৈকে চাওক তাৰ আগতে আপোনালোকক জনাই দিওঁ যে এই ভিডিঅ 18 বছৰ তলৰ শিশুসকলৰ বাবে নহয় কাহিনী আৰম্ভণিতে কৰি আৰু জেফ্ৰি নামৰ ককাইক ভাইক দুটাক দেখিবলৈ পোৱা যায় সিহঁতে মেডিকেল হেল্পলাইন নম্বৰ হেক কৰি ৰাখিছিল যাতে কোনো ৰোগীয়ে মেডিকেল সহায় বিচাৰিলে সিহঁত তৎক্ষণাত সেই ৰোগীৰ ওচৰলৈ যাব পাৰে এটা কাহিনীত এহাল কাপুলক অৱস্থাত দেখিবলৈ পোৱা যায় তেনেকুৱাতে ছোৱালীজনীৰ হাতত ছুৰী সোমাই যায় সিহঁতে মেডিকেল সহায়ৰ বাবে ফোন লগায় আৰু সেই ফোন যায় কৰি আৰু জেফ্ৰিৰ ওচৰলৈ সিহঁত তৎক্ষণাত ফোন কৰা ঘৰটোলৈ গুচি যায় আৰু আঘাত পোৱা ছোৱালীজনীক এম্বুলেন্সত উঠাই লৈ যায় মেডিকেল পলিচিৰ বাহানা কৰি ছোৱালীজনীৰ বয়ফ্ৰেণ্ডক সিহঁতে এম্বুলেন্সত আহিবলৈ নিদিয়ে জেফ্ৰিয়ে প্ৰথমে ছোৱালীজনীক কিছু হেল্থ ৰিলেটেড কুৱেশ্যন কৰে তাৰ পিছত এনেস্থেচিয়া ব্যৱহাৰ কৰি তাইক বেহুছ কৰি দিয়ে ছোৱালীজনীক সিহঁতে সিহঁতৰ সিক্ৰেট লোকেশ্যনলৈ লৈ যায় আৰু তাইৰ শৰীৰৰ কিছু গুৰুত্বপূৰ্ণ অৰ্গেন কাটি এজন ডক্টৰক বিক্ৰী কৰি দিয়ে এনেদৰে জেফ্ৰি আৰু কোৰিয়া মানুহবোৰক সিহঁতৰ সিক্ৰেট ঠাইলৈ লৈ যায় আৰু সেই মানুহবোৰৰ অৰ্গেন কাটি বিক্ৰী কৰি আহিছিল এই কৰ্মৰে সিহঁতে বহুত টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল জেফ্ৰিৰ ব্যৱহাৰ সৰু ল'ৰাৰ দৰে আছিল তাক তাৰ ককাইক কৰিয়ে সুন্দৰকৈ ব্যৱহাৰ কৰিব জানিছিল এতিয়া আমি চিন্ডি নামৰ এজনী ছোৱালীক দেখিবলৈ পাওঁ লগৰীয়াৰ লগত তাই এটা এডভেঞ্চাৰত আছিল দুৰ্ভাগ্যবশতঃ চিন্ডিয়ে এটা হিলত উজত খাই পৰি যায় তাই ভৰিত যথেষ্ট দুখ পায় সিহঁতে ফোনৰ যোগেদি মেডিকেল সহায় বিচাৰিলে যি ফোন লাভ কৰে জেফ্ৰি আৰু কৰিয়ে চিন্ডিৰ লগৰীয়াক তাতে এৰি সিহঁতে চিন্ডিক লগত লৈ গুচি যায় আনদৰে চিন্ডিকো প্ৰথমে কিছু হেল্থ ৰিলেটেড প্ৰশ্ন কৰে আৰু তাৰ পাছত এনেস্থেচিয়াৰ সহায়ত তাইক বেহুছ কৰি সিহঁতৰ সিক্ৰেট ঘৰলৈ লৈ গুচি যায় সিহঁতে তাইক অপাৰেশ্যন কৰিব লয় কিন্তু চিন্ডিক অপাৰেশ্যন কৰিবলৈ নিজকে প্ৰস্তুত কৰিব নোৱাৰিলে কৰিয়ে জেফ্ৰিয়ে তাক বুজাবলৈ চেষ্টা কৰে কিছু সময়ৰ পিছত চিন্ডিৰ হুঁচ ঘূৰি আহে তাই নিজকে উলংগ অৱস্থাত পায় একো বুজিব নোৱাৰি তাই জোৰকৈ চিঞৰিব ধৰিলে কোঠাটোৰ ভিতৰত তাই এযোৰ পোছাক লাভ কৰে আৰু সেইযোৰ পৰিধান কৰি লয় অলপ সময়ৰ পিছত চিন্ডিৰ বাবে আহাৰ লৈ কৰি ৰুমটোলৈ আহে কিন্তু চিন্ডিয়ে সেই আহাৰ গ্ৰহণ নকৰে আহাৰ পেলাই দিয়াৰ বাবে কৰিৰ বহুত খং উঠে সি তাইক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ চেষ্টা কৰে বহু সময়ৰ পিছত জেফ্ৰিৰ ৰুমটোলৈ আহে সি চিন্ডিৰ শৰীৰৰ ঘাট হাত বোলাব ধৰে হঠাৎ চিন্ডি হাৰ পায় আৰু জেফ্ৰিক গতিয়াই দূৰ কৰি দিয়ে আৰু গালি ধমকি দি জেফ্ৰিক ৰুমটোৰ পৰা ওলাই যাবলৈ বাধ্য কৰে ভোকত থকা চিন্ডিয়ে ফ্ল'ৰত পৰি থকা খাদ্য খাবলৈ ধৰে আৰু এই দৃশ্য ৰুমটোত থকা কেমেৰাৰ সহায়ত দেখি কৰিয়ে বৰ আনন্দ লভে অলপ সময়ৰ পিছত কৰি ৰুমটোলৈ পুনৰ আহে চিন্ডিয়ে ভৰিত পোৱা আঘাতৰ সি বুজ লয় কিন্তু সেই সুবিধা বুজি কৰিয়ে চিন্ডিৰ ভৰিত এংকল ডিছলকেট কৰি দিয়ে যাতে চিন্ডি তাৰ পৰা পলাই যাব নোৱাৰে বিকজ চিন্ডিয়ে সিহঁতৰ পৰা সহায় বিচাৰিলে তেতিয়া কৰিয়ে তাইক জনায় যে যদি তাই তাৰ কথা সকলো মানি লোৱাৰ কথা দিয়ে সি তাইক পেইন কিলাৰৰ যোগান ধৰিব তাই মানি লয় কিন্তু চতুৰ কৰিয়ে পেইন কিলাৰৰ নামত তাইক বেহুছ হৈ যোৱাৰ দৰৱ খুৱাই দিয়ে চিন্ডি বেহুছ হৈ যায় অলপ সময়ৰ পিছত চিন্ডিৰ হুঁচ ঘূৰি আহে তাই কৰিক তাইৰ লগত কৰি থকাৰ অৱস্থাত পায় তাই তাক বাধা দিয়াৰ শক্তি তাইৰ শৰীৰত নাছিল তাই একো কৰিব নোৱাৰিলে নিশা জেফ্ৰিৰ হাতত এখন সৰু ফটো থাকে যিখন ফটোত জেফ্ৰি আৰু কৰিৰ মাজত সিহঁতৰ ভনীয়েক থাকে সিহঁতৰ ভনীয়েকৰ মৃত্যু হৈছে কৰিয়ে চিন্ডিৰ বাবে পুনৰ আহাৰ লৈ যায় সিহঁতৰ মাজত অৰ্গেন বিজনেছক লৈ কিছু আলোচনা হয় কৰিৰ মতে সিহঁতে এই কামৰ জৰিয়তে বহুত মানুহৰ প্ৰাণ ৰক্ষা কৰি আহিছে বুলি চিন্ডিক জনায় চিন্ডিয়ে তাইক জনাই দিয়ে যে তাই সিহঁতৰ এই কামৰ উচিত উত্তৰ দিব কৰিয়ে তাইৰ এই কথাক ইগনোৰ কৰি তাৰ পৰা গুচি যায় পিছদিনা ৰাতিপুৱা যেতিয়া চিন্ডিয়ে কাপোৰ সলাই থাকে সেই সময়তে তালৈ জেফ্ৰি আহি যায় চিন্ডিক সেই অৱস্থা দেখি সি যথেষ্ট আনকমফৰ্টেবল ফিল কৰে চিন্ডি তাৰ কাষলৈ যায় আৰু তাইক ছেডিউচ কৰিব ধৰে উপাহীন হৈ জেফ্ৰি তাৰ পৰা ওলাই গুচি যায় কৰিয়ে কেমেৰাৰ সহায়ত এই সকলোবোৰ দেখি আছিল কিন্তু সি জেফ্ৰিক একো নকয় এতিয়াৰ চিনত জেফ্ৰিক চিন্ডিৰ বাবে আহাৰ বনাই থকা দেখিব পোৱা যায় কৰি তাৰ কাষলৈ যায় আৰু তাক কয় যে সি অতি সোনকালে চিন্ডিৰ অপাৰেশ্যন কৰিব এই কথা শুনি জেফ্ৰিৰ বহুত বেয়া লাগি যায় জেফ্ৰিয়ে প্ৰস্তুত কৰা আহাৰ কৰিয়ে চিন্ডিৰ বাবে লৈ যায় সি তাইক হেল্থ ৰিলেটেড কিছু প্ৰশ্ন কৰে কৰিয়ে বিচৰাৰ দৰে চিন্ডিয়ে উত্তৰ নিদিয়ে কৰি তাৰ পৰা গুচি যায় অলপ সময়ৰ পিছত জেফ্ৰি চিন্ডিৰ কাষলৈ আহে চিন্ডিয়ে কথাৰ চলেৰে জেফ্ৰিক মনাই লয় আৰু দুয়োটা একেলগে শুই যায় দুয়োকে এইদৰে ক্লজ দেখি কৰি চিন্তিত হৈ যায় সি জেফ্ৰিক কয় যে চিন্ডিয়ে ইয়াৰ পৰা পলাই যাবলৈ তাক ব্যৱহাৰ কৰিব বিচাৰিছে কিন্তু জেফ্ৰিয়ে তাৰ এই কথাক মানি ল'ব নিবিচাৰে দুয়োৰে মাজত তৰ্ক বিতৰ্কৰ সৃষ্টি হয় আচলতে জেফ্ৰিয়ে নিবিচাৰে যে সিহঁতৰ ভনীয়েক সপৰ দৰে চিন্ডিৰো যাতে মৃত্যু নহয় সি বহুত আপছেট হৈ যায়
কৰিয়ে তাক সান্তনা দিবলৈ চেষ্টা কৰে। ইয়াৰ পিছৰ চিনত জেফ্ৰি আৰু চিন্ডিক পুনৰ একেলগে দেখিবলৈ পোৱা যায়। জেফ্ৰিয়ে সিহঁতৰ ভনীয়েক হোপৰ বিষয়ে ক'ব ধৰে। সি কয় যে মাক দেউতাকৰ মৃত্যুৰ পিছত সিহঁত তিনিও বৰ সুন্দৰকৈ একেলগে জীয়াই আছিল, কিন্তু লাহে লাহে কৰিয়ে ঘৰলৈ নিজৰ সুখৰ বাবে এজনীৰ পিছত এজনী ছোৱালী আনিবলৈ ধৰিলে, যিবোৰ দেখি হোপ ডিপ্ৰেশ্যনত গুচি গৈছিল আৰু এদিন মৃত্যু খাপতি লৈছিল। সি লগতে এইটো কয় যে তুমি দেখাত একেবাৰে হোপৰ দৰে আৰু সেয়েহে তোমাক ইমান দিনে জীয়াই ৰখা হৈছে। সেই সময়তে তালৈ কৰি আহে আৰু এটা নতুন কামৰ বাবে তাক লগত লৈ গুচি যায়। অলপ সময় পিছত সিহঁতে তালৈ এটা ল'ৰাক লৈ আহে। চেণ্ডিক বান্ধি দিয়া হয়। জীয়াই জীয়াই নিঃশংসভাৱে চেণ্ডিৰ চকুৰ সন্মুখতে সিহঁতে ল'ৰাটোৰ অপাৰেশ্যন কৰি তাক মাৰি পেলায়। কাম শেষ হোৱাৰ পিছত সিহঁতে চেণ্ডিক খুলি দিয়ে আৰু তাইক কয়, আজিৰ পৰা আমি এইদৰে তোমাৰ চকুৰ সন্মুখতে মানুহবোৰৰ অপাৰেশ্যন কৰিম। কিছু সময় পিছত জেফ্ৰি তালৈ আহে। চেণ্ডিয়ে তাক মনাই লয় একেলগে পলাই যোৱাৰ। প্ৰেমত বলিয়া হৈ থকা জেফ্ৰিয়ে তাইৰ কথা মানি লয়। ইফালে কেমেৰাত এই সকলোবোৰ চাই আছিল কৰিয়ে। সি এটা প্লেন বনায়। এটা কামৰ বাহানাৰে সি জেফ্ৰিক তাৰ পৰা পঠিয়াই দিয়ে। সি এখন মাস্ক লৈ চেণ্ডিৰ কাষলৈ আহে। সি চেণ্ডিক কয় যে সি নিজেই ভনীয়েক হোপক জহৰ খুৱাই মাৰি দিছিল। এই কথা শুনি শংকিত হৈ পৰে চেণ্ডি। সি ৰুমত থকা এটা চিলিণ্ডাৰৰ গেছ উলিয়াই দিয়ে, যাৰ ফলত চেণ্ডি বেহুচ হৈ যায়। সেই সময়তে সি চেণ্ডিৰ ওঠৰ লগতে চিলাই কৰি দিয়ে। চেণ্ডিৰ এই অৱস্থা দেখি জেফ্ৰিৰ মাথা বেয়া হৈ যায়। কৰি তাৰ কাষলৈ আহে আৰু তাক বুজাব ধৰে। সি কয় চেণ্ডিয়ে তোমাক ভাল নাপায়, তাই কেৱল তোমাক ব্যৱহাৰ কৰি আছে। খঙত টিঙিৰি তোলা হৈ থকা জেফ্ৰিয়ে কৰিক প্ৰহাৰ কৰি বেহুচ কৰি দিয়ে। সুবিধা বুজি চেণ্ডিয়ে জেফ্ৰিক পিছফালৰ পৰা প্ৰহাৰ কৰি তাৰ পৰা পলাই গুচি যায়। অলপ পিছত দুয়োৰে হুঁচ ঘূৰি আহে। কৰিয়ে জেফ্ৰিক সান্তনা দিবলৈ চেষ্টা কৰে। বহু দিনৰ পিছত সিহঁতলৈ পুনৰ কোনোবাই মেডিকেল সহায় বিচাৰি ফোন কৰে। সিহঁত যায় নতুন চিকাৰ বিচাৰি। এজনী আঘাতপ্ৰাপ্ত ছোৱালীৰ কাষলৈ সিহঁত আগবাঢ়ে। ছোৱালীজনীক উঠাব লওঁতেই ছোৱালীজনীয়ে ওলোটাই সিহঁতৰ ওপৰত আক্ৰমণ কৰি দিয়ে। এই সকলোবোৰ চেণ্ডিৰ চাল আছিল। কৰি আৰু জেফ্ৰিক সিহঁতৰ চিক্ৰেট ঘৰটোলৈ লৈ গ'ল চেণ্ডিয়ে। জেফ্ৰি আৰু কৰিক বান্ধি দিয়া হ'ল। চেণ্ডিয়ে কৰিৰ অৰ্গেন উলিয়াই সেই মানুহজনক বিক্ৰী কৰি দিয়ে, যাক কৰিয়ে অৰ্গেন যোগান ধৰিছিল, আৰু তাৰ বিনিময়ত চেণ্ডিয়ে বহুত টকা লাভ কৰে। আৰু ইয়াৰ লগে লগেই মুভিখনৰ কাহিনীৰো অন্ত পৰে। বন্ধুসকল, আজিৰ এই এক্সপ্লেনেশ্যনটো শুনি যদি আপোনালোকক ভাল লাগিল তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।